দিব পাৰিম চাগে নিশ্চয় বেয়া নোপোৱা আচ্ছা গাইজ তো কি খবৰ পোনপ্ৰথমতে আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আজি মোৰ লগত আছে এইপিনে মোৰ ভণ্টি নিজৰ ভণ্টি নহয় পাতিলোৱা ভণ্টি এইপিনে মিছ কবিতা দত্ত আছে আজি মানে ভিডিঅ' বনাওঁতে এই পূৰা হেল্প কৰিব মোৰ লগত আৰু ভণ্টিয়ে বহুত দিনৰ পৰা কৈ আছিলে বিস্মন দা তোমাৰ লগত এটা প্ৰেংক কৰিম বুলি আৰু আজি প্ৰায় 3 মাহমান হ'ল ন 3 মাহমান হ'ল আমি দুটাই লগ হৈ প্ৰেংক কৰিম বুলি ভাবি আছোঁ কিন্তু আজি আহিলে কল কৰিলে মই পটককৈ আহিবলগীয়া হ'ল আহি গ'লোঁ আহি পিনে দেখিছোঁ মানুহটো খুব কম আছে তথাপিতো এটা প্ৰেংক আপোনালোকৰ বাবে বনাবলৈ চেষ্টা কৰিম আৰু যদি ভাল পায় যদি কোনোবাই নতুনকৈ চাই আছে লাইক কমেণ্ট শ্বেয়াৰ আৰু যদি কোনোবাই আগৰ পৰাও চাই আছে তেতিয়াহ'লে পুৰা ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কিবা ক'বা তুমি একো নকওঁ অকল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাকী একো ক'ব লগা নাই ব'লক তেতিয়াহ'লে বেছি পলম নকৰোঁ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ A few moments later ৰ'বাচোন তোমালোকৰ কিবা Music. লগোৱা হয় আৰু তুমি দুইজন লগোৱা হয় কিহত পঢ়ি আছা আচ্ছা মানে কিবা চিনাকি লাগিছে কাৰণে মাতিলোঁ কথা পাতিব পাৰিম চাগে নিশ্চয় বেয়া নোপোৱা the next day মানুহ দুটা এপিনে আহিবাচোন অকণমান এইপিনে আহিবচোন এপিনে আহিবা নহয় এনেই চোলা পিন্ধাজনক ভাল লাগিছিলে কথা পাতিব পাৰিম অলপ কিবা বিজি আছে নাই এনেই বিজি আছে নে কথা পাতিম বুলি ভাবিছিলোঁ অলপ দোকান যায় মোৰ ভণ্টি ভাল লাগিছিলে তোমাক এইপিনে আহিব নি মই বেয়া নাপায় আজি এইডোখৰলৈ আহিব নি বেয়া নাপায় কথা এটা মানে এইখিনি মোৰ লগত কেনেকুৱা লাগিছে বাৰু ভাল লাগিছে নে ক'ৰ পৰা আহিছিলে নীলসভা কোন জেগা চিনি পাওঁ গৈছোঁ ইমান আঁতৰত থাকিলে কথা পাতি ভাল নালাগে ওচৰত থাকিলে ভাল লাগে অঁ ৰাইট সেই জানে কথা ক'ব গ'লে মোৰ মানে গাৰ্লফ্ৰেণ্ড হয় বিয়া ফিক্স হৈ আছে তাকে আহিলোঁ বোলো অলপ খাওঁ বোলো জানো এইবাৰতো বহাগ গ'ল অহা বাৰলৈ হ'ব চাগে কি হয় তাকে বোলো আপোনাকে সুধোঁ কেনেকুৱা লাগিছে চাই তো গাইজ আজি ভিডিঅ'টো চাই কেনেকুৱা পালে যদি আজি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে তেনেহ'লে আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু যিসকলে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিব আৰু আজি এই ভিডিঅ'টোত দেখা যিজনী ছোৱালী মিছ কবিতা দত্ত তেওঁ ঘৰ ঘুগুহাট আৰু তেওঁ বহুত ছাপোৰ্ট কৰিছে তেওঁৰ বাবে এটা ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব যদি কৰা নাই কৰি লওক আৰু লগতে কমেণ্ট বক্সটো খালী আছে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু নেক্সট টাইম যদি এনেকুৱা ধৰণৰ ছোৱালীৰ লগত আমাৰ প্ৰেংক লাগে ছোৱালীয়ে ছাপোৰ্ট কৰা তেনেহ'লে কমেণ্ট বক্সত জনাব আজিলৈ বাই আকৌ এটা নতুন ভিডিঅ' লগ পাম জয় আই অসম बाय बाय टाटा गुड बाय गया